দুপৰীয়া ভাত সাজৰ পৰা আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ। খাই বৈ উঠিয়েই কণমানি কেইজনীৰ লগত মই মাৰ্বল গুটি খেলিব ল'লোঁ। বহু বছৰ পিছত ল'ৰাৰিকালৰ কথা মনত পৰিল। মই খেলিব নাজানো ভালকৈ, যিমান আছিলে গোটেই হাৰিলোঁ। যোনে জিকে তাৰ পৰা এটা দুটা লৈ হ'লেও মই খেলোঁ দেই। আজি খেলিলোঁয়ে মানে মই তাৰ লগত বহুত ভাল লাগিলে। আজি কৈও দিলোঁ যে কালিও আহিবা খেলিম বুলি। অলপমান পিছতে আহিলে আমাৰ আলহী। মই চাই আছোঁ কোনে আহিলে, পিছত গম পালোঁ মামা ঘৰৰ পৰা মামাহঁতে আহিলে। মামা মামী দাদা বৌ বাই আহিলে। এইজনী আমাৰ মৰম লগা আলহী, মানে আমাৰ দাদাইকৰ ছোৱালী। এইজনীক প্ৰথমবাৰ লগ পালোঁ মই। তাইও পেহীয়েকক আজিহে লগ পাইছোঁ। কাম বন বাদ দি মই দেখিৰ লগত পূৰা খেলিলোঁ জানেনে। মোৰ এৰি যাবৰে মন নাই দেখি। খাই বৈ অলপমান জুই খোৱাব ল'লে, ইমান ঠাণ্ডা পৰিছে। মামাহঁতে যাব ওলালে। মামা ঘৰ বুলি ক'লেই যাব মন যায় ন। মামা ভাগিন বহুত কথা পাতি হাৰিলোঁ। বাৰু আজিলৈ ইমানেই। নেক্সট মিনি ব্লগত লগ পাম।